Hi everyone, welcome back to my channel. মই আজি নতুন এটা ৰেচিপি লৈ আহিছো লোকাল চিকেন উইদাউট মছলা। আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পায়। আৰু ইয়াৰ কাৰণে মই 3টা পিয়াজ লৈছো, নহৰু কেইটামান, জলকীয়া 5টা, আদা অলপ, মান ধনিয়া, জালুক আৰু নৰসিংহ। এফালে আমাৰ মাংস কাটি আছে, ৰেডি হৈ আছে। মান ধনিয়া, আদা, জলকীয়া, নহৰু, পিয়াজ, জালুক, নৰসিংহ, মান ধনিয়া এনেকৈ ৰেডি কৰি ললো মই। আমাৰ মাংস কাটি হৈ গ'ল। তেল গৰম হৈ আছে আৰু তেল গৰম হোৱাৰ পিছত পিয়াজখিনি দিছে মায়ে। লগত অলপমান হালধি দি ভাজিছে। এতিয়া কাটি থোৱা জলকীয়াখিনি দিছে, নহৰুখিনি দি দিছে মায়ে। এতিয়া অলপ এনেকৈ ভাজি লৈ আদাখিনিও দি দিছে। এনেকৈ অলপ দেৰি এইখিনি ভাজি ল'ম। পিঁয়াজ, আদা, ৰচুন পুৰা ভাজ খালে এতিয়া মাংসখিনি ইয়াত মায়ে দি দিছে। একেবাৰে চিম্পলকৈ বনাব আজি মায়ে, আৰু ইয়াত আলু ব্যৱহাৰ নকৰে। পাপাই আলু খাব নোৱাৰে, সেইকাৰণে আলু নিদিয়ে। আলুটো অপশ্যনেল, যদি আপোনালোকে আলু খাই ভাল পায় তেনে দিব আলু। এনেকৈ আপোনালোকে অলপ দেৰি ভাজি ল'ব। নিমখ দিছে। এতিয়া মায়ে জালুকখিনি দি দিছে ইয়াত। পিচি থোৱা নৰসিংহখিনি এতিয়া মায়ে দি দিছে আৰু অলপমান থৈ দিছে। সেইটো যেতিয়া উতল খাব মাংসখিনি, তেতিয়া সেই উতলি থাকোঁতে তাত দিব। ঢাকন দি অলপমান ভাজিছে মাংসখিনি। আৰু এতিয়া কিমান ধুনীয়া লাগিছে চুক। পানী দি দিছে। পানী দি আৰু অলপমান ঢাকন দি এনেকৈ সিজাব। চব মাংসটোত অলপ অলপ উতল পৰিছে আৰু অলপ অলপ এনেকৈ উতলিব লওঁতে তাত মান ধনিয়া, নৰসিংহ আৰু আদাখিনি দি দিছে। মাংস ৰেডি হৈ গৈছে আৰু পানীখিনি একেবাৰে শুকাবলৈ দিয়া নাই। লোকেল চিকেন, সেইকাৰণে পানীখিনি অলপমান থৈছে।